Hello everyone, I'm Rishika again. আজি দেখিছেনে স্কাইখন যে কি ধুনীয়া ওয়াও ইমান ধুনীয়া সানৰাইজ ন আফটাৰ আ লং টাইম আজি জানেনে মই আপোনালোকক কোপৰা হাই কৈ আছো আজি মই আছো ধুবুৰীত মই যে কৈছিলোঁ আপোনালোকক লাষ্ট ব্লগটোত যে মই ৰাতি নাইট জাৰ্নি কৰি আছিলোঁ এয়া চাওক মই আহি পাই গ'লোঁ It was nearly 6 o'clock in the morning and I was so mesmerized by the sky, like what to say. It's so pretty. It was so pretty that I couldn't stop recording the sky, okay? আৰু তাৰপিছতে আমি আহি পালোঁ আমাৰ হোটেলত এয়া দেখিছেনে মই ৰাতিপুৱা একদম ফ্ৰাষ্ট্ৰেট একদম এক্সষ্ট হৈ গৈছোঁ তাৰপিছত চাওক এই হোটেলখনৰ ইণ্টেৰিয়ৰ ষ্টিল ক্ৰিছমাছ ভাইবছ আহি আছে জানেনে ইমান ধুনীয়া লাগিছিল I was very happy by the cleanliness and the awesomeness of the staff and members. আৰু চাওক এইটো হ'ল আজি ইয়াৰ কাৰণে আমাৰ room. It was not a big one. It was a double bed room, but still I felt the room to be congested. But it was very pretty and very neat and tidy. I must say that. ইমান ধুনীয়া দেখিছেনে এয়া মোৰ বা তাৰপিছত আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ দিনটো উইথ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টৰ পিছত মই আহি গ'লোঁ আকৌ নিজৰ ৰুমলৈ মোৰ বাৰ কিছুমান কাম আছিলে ধুবুৰীত তো সেইকাৰণে মই আহিছিলোঁ বাৰ লগত ধুবুৰীলৈ মই ভাবিলোঁ ঠিক আছে বাকো কোম্পানী আৰু তাৰপিছত মই লাগিলোঁ অকণমান নিজৰ কামত বা যিহেতু বাৰ কামলৈ বুলি ওলাই গ'ল তো মই ভাবিলোঁ মইনো এনেই কিয় বহি থাকোঁ তো মই ষ্টাৰ্ট কৰিলোঁ মোৰ PPT প্ৰেজেণ্টেশ্যনছ আৰু PPT শ্লাইডছ কেইখনমান বনাই লৈ আই থট টু টেক ছাম ৰেষ্ট যিহেতু গোটেই ৰাতিটো হোৱা নাছিলে ভালকৈ তো ৰেষ্ট কৰি উঠি মই আকৌ লাগিলোঁ পেকিং যিহেতু মই আকৌ ছেইম ডে ৰিটাৰ্ণ হ'বলৈ লাগিব চ' এয়া দেখিছেনে মই ষ্টাৰ্ট কৰিছোঁ পেকড অলৰেডি মই বেগটো পেক কৰিয়েই থৈছিলোঁ বাৰু ভালকৈ তাৰপিছত মই খালি মোৰ লেপটপ এণ্ড মোৰ এছেঞ্চিয়েলছখিনি ধুনীয়াকৈ পেক কৰি ল'লোঁ আই মেড চিয়'ৰ কি আই ডোণ্ট লিভ এনিথিং বিহাইণ্ড চ' ধুনীয়াকৈ মই পেকিং কৰি লৈ মই নিজেও ৰেডি হৈ ল'লোঁ কাৰণ তাৰপিছতে বায়ে ক'লে যে বাৰ কাম হৈ গৈছে আৰু বা আহি আছে তো আমি একেলগে লাঞ্চ কৰিম আৰু লাঞ্চ কৰি কিনে আমি আকৌ ওলাই দিম তেজপুৰলৈ বুলি এয়া দেখিছেনে লেপটপৰ চাৰ্জাৰটো যে সদায় মোৰ পৰা মানে গোটেই বৰ ভাল পাওঁ তাৰপিছতে দেখিছেনে এয়া আমাৰ হ'ল ডাইনিং টেবল আৰু এইটো আছিলে ডাইনিং ৰুম ইমান ধুনীয়া দিয়া আছিলে আমাৰ ফুড আমি লৈছিলোঁ পনীৰ ফিছ ৰাইচ আৰু ডাল ফ্ৰাই এইখন দেখিছে এইখন আছিলে হোটেল স্বাগত আমি য'ত আছিলোঁ আৰু খোৱা হোৱাৰ পিছতে আমি ওলাই দিলোঁ আকৌ ঘৰলৈ বুলি ডেট মিনছ তেজপুৰ আৰু এয়া হ'ল ধুবুৰীৰ পৰা তেজপুৰ আহোঁতে গৰু খাই আছিলোঁ আৰু তাৰপিছত ৰাস্তাতে আমি কি কৰিলোঁ জানে বগৰী খাবলৈ মন গ'ল গছৰ পৰাই বগৰী ছিঙি আনিলোঁ এয়া দেখিছেনে মই গছৰ পৰা কেনেকৈ বগৰী ছিঙি আছোঁ আৰু এয়া হ'ল দাদাই মোক বৰ হেল্প কৰিলে দেই বগৰী ছিঙিবলৈ এয়া দাদাই মই খুব বগৰী ছিঙিলোঁ আৰু বা আৰু মই আৰু তিনিটাই মিলি পেলাই আমি বগৰী খালোঁ বগৰী খাই আমি ওলাই দিলোঁ আকৌ ঘৰলৈ বুলি এয়া দেখিছেনে বাটটো যে কিমান দীঘল আমাৰ যে ঘৰ আহি পাওঁতে এপ্ৰক্সিমেটলি 10 hours লাগিলে জানেনে অলম'ষ্ট 1 o'clock দেখিছেনে 12:51 হৈছে আৰু আমি তেজপুৰ আহি পাই গ'লোঁ আজিৰ কাৰণে ইমানখিনিয়ে ষ্টে হেল্ডি ষ্টে ফিট বাই বাই